ছোৱালীসকলে ভাবি আছে যে আমি 10 মাৰ্ক এক্সট্ৰা পাম, বহুত ভাল লাগিব, বহুমান ডাঙৰ এটা বস্তু পিছফালে লুকাই আছে। এই 10 মাৰ্ক এক্সট্ৰা দিয়াৰ পিছত নো গভৰ্ণমেণ্ট জব কাষ্ট। আজি আমাৰ অসমত এটা নতুনকৈ কাষ্ট ওলাই গ'ল, যিটো হৈছে নো গভৰ্ণমেণ্ট জব কাষ্ট। এইটো কথা মই কিয় কৈছোঁ, কাৰণ অলৰেডি আমাৰ অসমত ইমান কাষ্টৰ মানে ভেদাভেদ এটা আছে যে SC, ST, STP, STH, OBC, MOBC, জেনাৰেল, ইমান কেইটা কাষ্ট আছে। আপুনি যদি যিকোনো ক্ষেত্ৰত যদি চৰকাৰী চাকৰিৰ কাৰণে যদি ইণ্টাৰভিউ দিব যায়, ইমানবিলাক মানে কাষ্টৰ মানে বহুত মানে ভেদাভেদ হৈ থাকে, ঠিক আছে। তাৰ উপৰিও আজি আৰু নতুনকৈ এটা কাষ্ট আহি গ'ল যে নো গভৰ্ণমেণ্ট জব কাষ্ট। কাৰণ কি হৈ গ'ল, আজি মানে মই কিয় কৈছোঁ যে নো গভৰ্ণমেণ্ট জব কাষ্ট, কাৰণ আজি আমি আমাৰ CM ছাৰৰ এটা ভিডিঅ' লৈ আলোচনা কৰিম। CM ছাৰে ইয়াত কি কৈ আছে আপোনালোকে এবাৰ ভালকৈ চাই লওক। 20 নম্বৰ আমি চবেই পালোঁ, কিন্তু মোৰ ঘৰত এটাও চাকৰি নাই। 10 নম্বৰ মই লগাই দিম, তাৰমানে মোৰ 30 হৈ গ'ল। CM ছাৰে নিজে কৈছে যে যিবিলাক ফেমিলিত কোনো চাকৰি নাই, সেই ফেমিলিৰ ল'ৰা ছোৱালীয়ে যদি ইণ্টাৰভিউ দিব আহে, তেতিয়াহ'লে সেইসকল ল'ৰা ছোৱালীক এক্সট্ৰা 10 মাৰ্কছ দিয়া হ'ব, এক্সট্ৰা 10 মাৰ্কছ দিয়া হ'ব। এটা কথা সদায় মনত ৰাখিব যে ইণ্টাৰভিউ যদি আপোনালোকে দিব যায়, সেই ইণ্টাৰভিউত যিটো আজিকালি কম্পিটিশ্যন লেভেলটো পইণ্টত হয়, পইণ্টত 1 মাৰ্কৰ কথাই নাহে, পইণ্টত এজনে চাকৰি নাপায়, এজনে চাকৰি পায়। সেই ক্ষেত্ৰত যদি কোনোবাই যদি কঠোৰ পৰিশ্ৰম কৰি যদি 60 মাৰ্ক পায়, আৰু কোনোবাই যদি মানে অকণমান কম কষ্ট কৰি যদি 55 মাৰ্ক পায়, অৰ্থাৎ 55 মাৰ্ক পায়, আৰু ইয়াক যদি এক্সট্ৰা যদি 10 মাৰ্কছ দিয়া হয়, ই 65 হৈ যাব। তেতিয়াহ'লে 5 মাৰ্কছ এক্সট্ৰা হৈ গ'লেও ই চাকৰি পাই যাব। এইটো বস্তু কি ঠিক হৈছে, আপোনালোকে নিজে মানে চিন্তা কৰি চাওক। মোৰ যিমানখিনি জ্ঞান আছে, মই এইটো ক'ব বিচাৰোঁ যে এইটো সিদ্ধান্ত মানে ঠিক নহয় যে কোনো ফেমিলিত যদি চাকৰি নথকা ল'ৰাসকল আছে বা ছোৱালীয়ে আছে, ইহঁতক এক্সট্ৰা 10 মাৰ্কছ দিয়া থাকিব। হয়, আজি যদি মোৰ দেউতাই যদি চাকৰি কৰি থাকে, ময়ো যদি পঢ়া শুনাত ভাল হওঁ, মানে ময়ো যদি এটা চাকৰিৰ কাৰণে যোগ্য হওঁ, তথাপিও মই চাকৰিটো নাপামেই। কাৰণ চাকৰিটো এনেকুৱা এটা বস্তু নহয় যে এইটো ভিক্ষা, যে মই ইচ্ছা কৰিম ইয়াক ভিক্ষা দি দিম, ইয়াক ভিক্ষা দি দিম। চাকৰিটো সেনেকুৱা বস্তু নহয়। চাকৰিটো হৈছে নিজৰ যোগ্যত লোৱা বস্তু, নিজৰ দক্ষতাত লোৱা বস্তু। মোৰ দক্ষতা আছে, মোৰ যোগ্য আছে, মই তাত কম্পিটিশ্যন কৰি ল'ম। কোনোবাৰ যদি যোগ্যতাই নাই, তাক যদি উঠাই আনি দিয়া হয়, তেতিয়াহ'লে কেনেকুৱা হ'ব? আপোনালোকে আজি হয়তো যাৰ মানে ফেমিলিত চাকৰি নকৰা মানুহ নাই, ইহঁতে ভাল পাই আছে যে বা আমাৰ কাৰণে বহুত ভাল হৈ আছে। যেনেকুৱা CM ছাৰে আৰু কি কৈছে, এইটো ভিডিঅ' এবাৰ চাই লওক। বহুত ঘৰ আছে, ৰিজাল্ট দিলে মই দেখা পাওঁ এখন ঘৰতে 3টা চাকৰি পায়, কিছুমানৰ ঘৰত এটাও চাকৰি নাপায়। হয়নে নহয়? এতিয়া চব ল'ৰাৰে যাতে প্ৰত্যেক ঘৰতে 50,000 চাকৰি 30,000 ঘৰত হোৱাৰ জেগাত যদি 50,000 চাকৰি 50,000 ঘৰত হয়, তেতিয়াতো আমাৰ সকলোৰে আৰ্থিক অৱস্থা ভাল হ'ব। নিশ্চয় আপোনালোকে শুনিলে যে CM ছাৰে নিজে ক'লে, যেতিয়া মানে আমাৰ মানে ভেকেঞ্চিবিলাকৰ যেতিয়া মানে চাকৰি ৰিজাল্ট ওলায়, ফাইনেল ৰিজাল্টটো, তেতিয়া মানে কি হয় যে একেলগে একেখন ঘৰতে মানে 2-3জন চাকৰি পায়। আৰু এনেকুৱা বহুত ফেমিলি আছে য'ত নেকি চাকৰি নাপায়। আৰে চাকৰি পাব যদি আমাৰ ঘৰত যদি মানি লওক যে আমি 3টা ককাই ভাই আছোঁ, আমি কঠোৰ পৰিশ্ৰম কৰি আছোঁ, আমি মানে একচুৱেলি চাকৰিৰ কাৰণে যোগ্য, আমি কম্পিটিশ্যন কৰিছোঁ, আমি পাইছোঁ, তো আমাৰ ঘৰততো ভাল এটা খবৰ আহিবই না যে একেলগে 3টা ভাই ককাই একেলগে চাকৰি পাইছে। আৰু যোনে কম্পিটিশ্যন কৰা নাই, যোনে পঢ়া শুনা ভালকৈ কৰা নাই, ই চাকৰি কাৰণে যোগ্য নহয়, ই কেনেকৈ পাব? এইটো সাধাৰণ কথা, ই নাপাব। এতিয়া CM ছাৰে কৈছে যে আমি এনেকুৱা মানে লৈ আহিম যে 50,000 চাকৰি যাতে 50টা ফেমিলিত হয়, তেতিয়া 50টা ফেমিলিয়ে উন্নত হ'ব। মই এটা কথা এইটো কথা মানো যে এটা ঘৰত যদি এটা চাকৰি থাকে, তেতিয়াহ'লে সেই ঘৰটো উন্নতি হ'ব। কিন্তু আমাৰ কি অসমখনৰ উন্নতি হ'ব? আমি এটা কথা সদায় চিন্তা কৰোঁ, যোনে যোগ্য ব্যক্তি আছে, যোগ্য ব্যক্তিক যদি আপুনি যদি এখন সঠিক ঠাইত বহাই দিয়ে, ই অসমখনৰ উন্নতি কৰিব পাৰিব। কিন্তু অযোগ্য ব্যক্তিক যদি আনি সেইখন স্থানত বহাই থৈ দিয়ে, তেতিয়াহ'লে অসমৰ কেতিয়াও উন্নতি নহ'ব। কাৰণ চৰকাৰী চাকৰিটো এটা কথা সদায় মনত ৰাখিব যে চৰকাৰী চাকৰিটো ভিক্ষা বস্তু নহয়, যে ভিক্ষা মই দিছোঁ, দলিয়াই দিছোঁ, লৈ ল, তই লৈ ল। আমি কম্পিটিশ্যন কৰি পাইছোঁ, কম্পিটিশ্যন কৰি ল'ব লাগে, আৰু কম্পিটিশ্যন কৰি লৈ আছে। একেখন ঘৰত যদি 4জন মানুহ চৰকাৰী চাকৰি কৰিছে, এই 4টাই নিজৰ দক্ষতাত লৈছে, নিজৰ যোগ্যতাত লৈছে, ইহঁতে ভিক্ষা খুজি লোৱা নাই। আজি আপোনালোকে যিমানজন মানুহে চাকৰি নকৰে, সেইকেইজন মানুহ ল'ৰা ছোৱালীসকলে ভাবি আছে যে আমি 10 মাৰ্ক এক্সট্ৰা পাম, বহুত ভাল লাগিব। কিন্তু ইয়াৰ মানে পিছফালে যিটো কথা লুকাই আছে, সেইটো কোনেও গম নাপায়। সেইটো একচুৱেলি ভিডিঅ'ৰ জৰিয়তে ডাইৰেক্ট এনেকৈ ক'ব নোৱাৰোঁ। তথাপিও মই কৈ আছোঁ, আপোনালোকৰ কোনো ভাই বন্ধু বা কোনো লগৰ যদি অসম পুলিচৰ চাকৰি কৰি আছে বা যিকোনো চৰকাৰী চাকৰি কৰি আছে, ইহঁতক এবাৰ সুধিব, ভালকৈ সুধিব যে ভাই তহঁতৰ আজি এটা মনৰ কথা সুধিম, মনৰ কথাখন খুলি ক'ব
যে আমাৰ এনেকুৱা এটা পৰিস্থিতি আহি গৈছে চৰকাৰী চাকৰি কৰা মানুহসকলৰ অকণমান যদি ডাঙৰকৈ কিবা এটা কথা পাতে ইয়াক ওপৰৰ অফিচাৰে কৈ দিয়া হয় যে তোৰ চাকৰি যাব তই এনেকুৱা নকৰিবি এইটো কাম কৰিলে ডাইৰেক্ট কৈ দিব যে তই এইটো নকৰিবি তোৰ চাকৰি যাব সেইটো কাম কৰিলে সেইটো নকৰিবি তোৰ চাকৰি যাব চৰকাৰৰ বিৰুদ্ধে যদি এটা কথাও কৈছে ডাইৰেক্ট কৈ দিব এই তই এনেকুৱা নকৰিবি তোৰ চাকৰি যাব আজি এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে এটা কথা ভাবক যদি 50,000 চাকৰিৰ ভিতৰত যদি 30,000 ফেমিলিয়ে যদি 50,000 চাকৰি কভাৰ কৰে তেতিয়া সেই 30,000 ফেমিলিয়ে চৰকাৰৰ আবদ্ধ থাকিব চৰকাৰৰ গোলাম হৈ থাকিব সেই 30,000 ফেমিলি চৰকাৰৰ বিৰুদ্ধে একো মাত মাতিব নোৱাৰিব সেই ক্ষেত্ৰত যদি 50,000 চাকৰি যদি 50,000 ফেমিলিত হয় তেতিয়াহ'লে এই 50,000 ফেমিলিয়ে চৰকাৰৰ আৰু থাকিব চৰকাৰৰ মুঠিত থাকিব কাৰণ যোনে চৰকাৰী চাকৰি পাব এই চৰকাৰৰ বিৰুদ্ধে একো মাত মাতিব নোৱাৰিব আৰু ইয়াকতো ধমকি দিয়াই হ'ব ইয়াকতো বাৰে বাৰে কৈ দিয়াই থাকিব যে হয় তই চৰকাৰী চাকৰি তোৰ গুচি যাব নহ'লে পানিছমেণ্ট খাবি নহ'লে অমুক হ'ব তমুক হ'ব চৰকাৰৰ বিৰুদ্ধে তই একো মাত মাতিব নোৱাৰিবি আজি তই যদি তই চৰকাৰৰ বিৰুদ্ধে যদি মাত মাতিব নোৱাৰা তই ঘৰৰ চাকৰি কৰা মানুহটো হৈ তেতিয়াহ'লে তহঁতৰ ঘৰৰ ফেমিলি যিটো আছে ঘৰৰ ফেমিলিও চৰকাৰৰ বিৰুদ্ধে একো মাত মাতিব নোৱাৰিব ডাইৰেক্ট কৈ দিয়া হ'ব তহঁত যদি ঘৰৰ চৰকাৰৰ বিৰুদ্ধে যদি মাত মাতা আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীটো চৰকাৰী চাকৰি যাব পাৰে তো এইটোৱে হৈছে মেইন থিং আপোনালোকে চিন্তা কৰি মানে আপোনালোকে মানে ভাবিব নোৱাৰিব যে ইয়াৰ ভিতৰত ইমান এটা পলিটিক্স সোমাই আছে কাৰণ এনেকুৱা এটা পৰিস্থিতি আহিব সকলো ঘৰে ঘৰে যদি চৰকাৰী চাকৰি হৈ যায় তেতিয়াহ'লে গোটেই অসমখন চৰকাৰৰ গোলাম হৈ থাকিব লাগিব চৰকাৰে যিটো কৰিব লাগিব চৰকাৰে যিটো কৰিব সেইটোৱে সহ্য কৰিব লাগিব চৰকাৰে যি ইচ্ছা তাকে কৰিব সেইবোৰে সহ্য কৰিব লাগিব এটা কথা সদায় মনত ৰাখিব যদি চৰকাৰী চাকৰি আজিৰ ডেটত যদি চৰকাৰী চাকৰিত সোমাবলৈ সাহস কৰি আছে তেতিয়াহ'লে পৰিস্থিতি অনুসৰি চৰকাৰী চাকৰি এৰি দিবলৈ সাহস থাকিব লাগিব যদি চৰকাৰী চাকৰিত আপোনালোকে সোমাবলৈ মানে ইচ্ছা কৰি আছে তেতিয়াহ'লে চৰকাৰী চাকৰি এৰি দিবলৈ সাহস এইটো ৰাখিবই লাগিব কাৰণ এনেকুৱা পৰিস্থিতি হৈ যায় চৰকাৰী চাকৰিত আজি মই ফিল কৰোঁ চবেই ফিল কৰে যে এনেকুৱা মানে এটা পৰিস্থিতি আহে যে চাকৰি এৰি দিবলৈ মন যায় তো গোটেই কথাখিনি ডাইৰেক্ট মানে ভিডিঅ'ৰ জৰিয়তে আৰু বেয়াকৈ ক'ব মানে মই নোৱাৰিবি যে বস্তুখিনি কি আপোনালোকে যদি ভাবে যে মানে 10% এক্সট্ৰা মাৰ্ক দি বা মহান হৈ গৈছোঁ আমি একদম ভাল হৈছোঁ আমাৰ কাৰণে বহুত ভাল হৈছে কিন্তু ফিউচাৰত এইটো মানে একেবাৰে বহুত বেয়া হৈ যাব ফিউচাৰ মানে একেবাৰে বেয়া হৈ যাব আপোনালোকে নাভাবিব যে মানে এটা চাকৰিয়ে মানে যে আপোনাৰ ভৱিষ্যত এটা চাকৰি মানে যে আপোনাৰ ফেমিলিটো উন্নতিৰ ফালে যাব চাকৰি মানে যে মানে কি সেইটো নহয় যোগ্যতা অনুসৰি চাকৰি পোৱাটোৱে মোৰ কাৰণে ভাল আজি যে মই চাকৰি পাইছোঁ মই দুবাৰ এপইণ্টমেণ্ট পাইছোঁ যদি মোৰ যোগ্যতা নাথাকিল হয় মই এবাৰো নাপালোঁ হয় বা হয়তো মোৰ কপালৰ কাৰণে মই এবাৰ পালোঁ হয় আজি মোৰ যোগ্যতা আছিল কাৰণে মই দুখন এপইণ্টমেণ্ট পাইছোঁ এটা জইন কৰিছোঁ মই এটা জইন কৰা নাই আজিৰ ডেটত যিমানজনে চাকৰি পাইছে নিজৰ যোগ্যতাত পাই আছে সেইটো যদি খেলি মেলি হৈ যায় তেতিয়াহ'লে অসমৰ উন্নতি হ'ব নে অসমখন পিছুৱাই যাব সেইটো আপোনালোকে নিজে চিন্তা কৰিব তো আজিৰ ভিডিঅ'খিনি এইখিনিয়ে মই আৰু ইমান বিস্তাৰিতভাৱে মানে ক'বলৈ মোৰ ইচ্ছা নাই ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰিব আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ